কাম চাম নহয় হ'লে বছ তই কথাটো ঠিকেই কৈছা কি কৰিব হ'লে এতিয়া আগৰ কামটো কৰা ভাল আছিল নেকি তহঁতি মাৰি খাওঁ আৰু তই কৈছা কথাটো ঠিকেই কৈছা দে হ'লে কি কৰিবি এতিয়া কামে কৰিম দে এতিয়া কিন্তু অলপ বদলিব মানে কি জানা না মই তই হ'ম তই মই হ'ম বুজছা না মানে কথা মাৰি খাম হা মাৰি খাম না কি মাইছে নাখাওঁ তই টেনশ্যন নলবি এইগিলা দম আছে তো দম আছে আগত যি পাব্লিক আছিল আমি যি পইচা নেদাকে আহিছিলোঁ ঘূৰি আনি নিদিলোঁ আলু চালু যি লৈ আহিছিলোঁ মনে আছে পাহেছে এইগিলা টেনশ্যন নলবি আৰু যদি চিনি পায় চিনি যে নাপায়ে টেনশ্যন নলবি এইগিলা হ'ব এতিয়া মানে কি জানা না তই তই মোৰ গুৰু নাছিলি এতিয়া মই গুৰু হ'ম তোৰ তই মোৰ এছিষ্টেণ্ট হ'ম ঠিকেই কৈছে সেইটোৱে কথাই দে 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 যাৱা হ'লি এতিয়া আজি উদ্ঘাটন কৰোৱা আজি সোনকাল কৰোঁ যৌ ভাই সময় নাই এই দাড়ি চাড়ি কৰিব লাগিব বিরাট বাদ বলছে এ বিরাট গন কোর পৰা আনছে এটি এই এটি কেনে গন পাগল তোর এটি গন হলছে বহু কেনে গন এটি এই রসুন র সলাটো এই দিন খানি মিছা নকবি মছলাটো এনা তোৰটো কিমান দিন ধোৱা নাই গন্ধ হলছে মই সিদিনা পৰা ধোৱাই নাই মাৰ খাও সিদিনা এই পইচা আজি খাই আহিছিলোঁ মই চলাই ধুব পাইছোঁ মইতো 2 বছৰ হ'ল এটি আৰু সেইগিলা গাড়ী খাই খাব পৰা আনছা তুই গাড়ী খেন মোৰ আটাৰো আটাৰ আটাৰ বুয়া আছিল ভাল কৰি লৈছো কিছু কথাটো বুজছে না এইবাৰ এইবিলাক কাকো নকবি দেই আমি এতিয়া যাওঁ কালি ৰাতি এই ধুলন খেন ৰখোচোন কথা এটা ক'বা দি চিৰিয়াছ কথা আছে কালি ৰাতি মোৰ মেকৰি এটা আমাৰ মেকৰিটো দিছে নাই আমাৰ মেকৰিটো সেনে এটা কোনো দিন নেদে যেনে আটা দিছে কালি মানে সিদিনাটো তই ভয় কৈছিলি সেইটো মই গমেই পাইছোঁ কিন্তু এইবাৰ অৰিজিনেলকৈ আহিছে নেকি ভূত ক'বা নৰা মেকৰিটো খোৱা নাই যে মেকৰিটো এটা বাঢ়ি আছে মই মানে বৈদ্য ৰাতি বিৰাট এটা চলিছে বৈদ্য সেই দিছে তাৰপিছত মোৰ বিৰাট ভয় লাগছে কম্বল মোৰ কাণে মূৰে কম্বল খান উৰাৰ পিছত মই চালোঁ বাহিৰত চাওঁতে মেকৰিটো যি বিমংলা এটা ধৰিছে তাৰপিছত আটা ধৰাৰ পিছত মই কাণে মূৰে উৰি সেই কৰিছোঁ বাগাত দি আছোঁ সেইকাৰণে তই সুধিছোঁ তইতো একো আটা চাটা দিয়া নাই নাই মই সিদিনা পৰা নাই গম পাইছোঁ তই এনেও নেদা মই জানোৱেই সেইকাৰণে কিবা এটা কৰিব পাৰিবি না মেকৰিটোত কৰিব পাৰিম অজা নাই ধুইতে সি কেইটা ফাল্টু অজা আছিল কেইটা ফাল্টু আছিল না ভাল কেইটামান পালি আহিলা কয় কামত দে চাওঁ দেচোন দে আজি ৰাতিও ইজানি কৈ মোক কয় আজি ৰাতি খলি কালি পুৱা কইবা যদি পাওঁ কইবা পালে আনবা লাগিব কইবা বলে আন দে আজি চাওঁ দে ৰাতি কি হয় তই বিৰাট ধুলন দি আছা দে মোক তই মোক কিয় মাৰি থাকা এসময়ত তই মোক মাছিলি না এনেকে আকৌ কি বনাইছে হাই বিৰাট বস্তু বনাইছে বস্তুটো বনাইছোঁ আমি বিৰাট বস্তু কিহেদি মই তৈয়াৰ কৰিছা কিমান শাৰী লগ কৰি তৈয়াৰ কৰি দিছোঁ বিৰাট বস্তু হৈছে নিনিবা বিৰাট গান নিনিবা ভাল লাগছে নিনিবা বেলেগৰ বস্তু নালাগে বোকা এখন কৰিব দেখছোঁ মই ক'ত দেখবি দোকানত দেখবি দেই দেখছোঁ মই সেই দোকানত দেখবিয়ে নহয় এই দোকানত দেখবা পাৰা দেই তই চিনাই নালাগছে তই চিনিব পাৰে আমি ঘূৰি থাকোঁ না ভালকে চিনোৱে মই নিচিনা তই চিনো বুলি কৈছো না চিনো বুলি কৈছো না নিচিনা বুলি কৈছো চিনো বুলি কৈছো না তোৰ মায়ং ৰে তোৰ মায়ং আমি যাই না হৈ দে কেটা সিদিনা যে আমাৰ ভূত খেত বাইছিল মাইছেৰ খাই আমি ছাগালৰে সেই ছাগাল গৰু গিলাহানৰে চিকিৎসা কৰোঁ আৰু মেকৰি থাকে তোমাৰ নাজনেই এনে বদনাম দিবা নালাগে ইমান তই যাবাৰ ভদ্ৰাম এজন আছিলি আমাৰ তাতে যি ভূত খেত বাইছিলি এইবাৰ আমি ভালকে শিকিছোঁ কৈ দিয়ে চিষ্টাৰ নহয় মই ভদ্ৰামি আছিলে নকবি দে আমি এতিয়া ভালকে শিকিছোঁ এইবাৰ
বহুত ভালকৈ শিকিছোঁ আপোনাৰ ছাগালৰ গৰুৰ তোমাৰ আৰু মেক্ৰীৰ শিকিছোঁ কাকো নক'ব দেই কাক নেকি আমাক লাগে যদি আমাক ক'ব দিদেও নাকে অ দি 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 হা হা দি দি দেউৱে কি কামে তোমাৰ এই আমাৰ মেকৰি এটাই ৰাতি ৰাতি তো চশমা পিন্ধো দেই এই কিয় চশমা মোৰ কিয় পিন্ধে? সঁচাই বেলেগৰ বেলেগৰ বস্তু বস্তু নাপে পিন্ধে বেলেগৰ বেলেগৰ বস্তু এই বস্তু লৈ পিন্ধে বেলেগৰ বস্তু পিন্ধে। এচিষ্টেণ্ট মোৰ এচিষ্টেণ্ট তো আৰে ৰাতি ৰাতি সেই আমাৰ মেকৰি এটাই ৰাতি ৰাতি 8টা বাজি দে কৈ থাকে এই ৰ চশমা চশমা এই চশমা কিয় নিয়ে মোৰ এই বুজি নাপাই হে বে এই ৰ মাতি দিব লাগে আহি দেখো আমি মেকৰি ৰাতি 3টা মান বজাত আমাৰ তেতিয়া 8টা বাজি গাড়ী কিয় না মোৰ মানে লগে লগে এই ৰ হানি বুজি মাৰব আপুনি এই আপুনি কৈ থাকক হে অ বুজি পাইছো দিয়া হে তুমি কি জ্ঞান শুনিছা কৈ থাকক দিয়া হে ইজান আমাৰ তাকে যাব লাগছিল মেকৰিটোৰ কিবা হৈছে কক আৰু কক নহয় এই মেকৰিটো যদি কিবা হৈছে চাব লাগছিল আমাৰ তাতে চাবা দিয়া হে এতিয়া মোৰ টাইমটো এটা বয়াই হ'ল কিন্তু এই উঠক না আপোনাৰ আপুনি কৈছে যাবাতো লাগবই লাগব না? এতিয়া পইচাৰ হিচাপটো মই কৰিব লাগিব পইচা হিচাপটো এই দিবেলা দিবেলা এইটো এহে মাৰিব মোক হেহে মাৰিব দিবেলা এই হিচাপ একো এটা নাজনে গাত খাই এই মোবিলটো আনিব আহিলোঁ এবাৰ মোবাইল নহয় মোবাইল ভালকে কবি অলপ এই মই পাহেছোঁ তাৰ মানে তেতিয়াহ'লে কি কৰোঁ এতিয়া এচিষ্টেণ্ট এই আগৰ হিচাপটো লৈ লওক আগৰ হিচাপটো না আগৰ হিচাপ। দেউলে আগৰ হিচাপ আগত যিমান আগৰ পইচা যিমান দিছিল যিমান দিছিল। 5000 টাকা দিব লাগিব 5000 টাকা দিব মে সেই মেকৰিটো ভাল কৰো মেকৰি ভাল কৰতে মেকৰি দাম আছে এইটো আজিকালিৰ দিনত দে 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 মোক দিয়া ভালকে ৰাখ দে দে হ'ব দে ইতান বল আমাৰ তাতে আজো বল আলবা গলে 5000 টাকা দিব লাগিব বল হঠাৎ বল বিৰাট কষ্ট লাগে এই সিস্টার মঞ্চ হাজ বইবা লাগব না মঞ্চ হাজ এই ক'ত বহা মঞ্চখন সাজি ল'বা আৰবা হে এতিয়া সাজি লওক মঞ্চখন নমস্কাৰ ভাই ওম চুংকু চুংকু বুলি কৈ দিয়া গুৰু তই না মই মুংকু ওম চুংকু মুংকু কুংকু চুংকু নকয় গুংকু কয় গুংকু গুংকু লেনি বাথা কো লোকেল লিনি বাথা লোকেল বাথা এই ইয়াৰ একো উদ্যান নহয় ইয়াৰ একো উদ্যান নহয় আমি কথাৰ কথা কলে আমাৰ মেকৰি মেকৰিৰ প্ৰব্লেম ওম চুংকু ওম চুংকু মুংকু মুংকু নকয় গুংকু কয় গুংকু আপুনি বৰ জানে হে আপুনি যাওক হে বৰা তাৰপিছত চশমা হইলে দিবা হে মেকৰিটো ক'ত আছে মেকৰিটো ক'ত আছে অ মেকৰিটো বা ক'ত আছে ৰাতিয়ে দেখা দিয়ে সেইটো আৰু খানা দিবা গৈছে নেকি গম নাপাওঁ ক'ত বা এতিয়া দে আপুনি নাজদে আকৌ এনে মাতি আছে মেকৰিটো নাই ল'ব মেকৰিটো নহ'লে পাৰিব নাই নে কিবা এটা মেকৰিটো নহ'লে মই চাই আছো ৰ'ব ওম চুংকু বুলি কৈ আছো ইয়াৰ আপুনি ইয়াৰ কওক একো নহয় 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 এটাই কৰক দিয়ক ইয়াৰ একো এ নহয় আপুনি গুচকে আপুনি কওক আপুনি কওক মাইকী গৰু কি গৰু মতা গৰু মতা গৰু ছাগালৰ গৰু ছাগালৰ গংকু গংকু মংকু অলপ ৰচো বাইদেউ অলপ ৰচো মই কিয় ৰ'ব এনেকৈ লাগে কৈছা মই কিয় ৰ'ব লাগে ঘুইছে দাগ ভাঙি দিম চলি কাৰ কৈছে নামো 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 অ সি একো নাজানে অংক দি বাদ অংকই দি বুজাব নেকি বেংকে বুজাব বুজাব তই কি অংক দি বুজাবি তাত চুপ এ স্কোয়াৰ এ স্কোয়াৰ 2b স্কোয়াৰ 2b 2b স্কোয়াৰ শূন্য শূন্য মাজত শূন্য 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 মাজত শূন্য তিনিটা শূন্য তিনিটা এই গণিতে দিয়া নহয় বুজি নাপাওঁ কিয় তই কিয় বুজি নাপাৱ বেছি কথা আপুনি নকওঁ। ইমান কাজিয়া লাগিব থাকক, চুপ আপোনালোকে থাকক। ইমান কাজিয়া এইবিলাক লাগিব বন্ধ কৰক। তই তাই মোৰ চলিটোৰ গণিতে এইগিলা শূন্য ৰ'ব, মাজত ৰ'ব ৰ'ব এটাই কওক এটাই কওক এটাই কওক মাজত এ ৰ'ব। মাজত এ ৰ'ব, এই। মাজত এটাই কওক ইয়াতো বাদ দি ইয়াতো বাদ দি ইয়াতো আপোনাৰ ঠাই নহয়। এই ৰখে। মাজত চাৰি দুই থাকে ইয়াতো আহিল ওম নমস্কাৰ নাজিৰণে এক স্কোয়াৰ বা দুই স্কোয়াৰ তিনি স্কোয়াৰ এৰ পাছত বি আহে বিৰ পাছত চি আহে চিৰ পিছত কে আহে আপোনাক এবিচি মাতবা দিয়া নাই এই আপুনি শুনি থাকক
তাৰপিছত শূন্য থাকিব শূন্যৰ পিছত 1 থাকিব 1টো পাহৰি যাব পাহৰি যায় মাজত শূন্য মাজত 6 মাজত মাজত শূন্য থাকে মাজত 4.5 থাকে তই মোৰ হেডফোন কোনিয়া সৰু সৰু বস্তু ডাঙৰ ডাঙৰ বস্তু তাৰ মানে মাজত পাইকে 1 হয় 1ৰ পিছত 2 3 4 এনেকৈ আউগে যায় আউগেৰ পিছত আপুনি 5 শুনিব 5ৰ পৰা 4 4ৰ পৰা 8 4 5 6 আপুনি মন্ত্ৰটো মন্ত্ৰ আপুনি এতিয়া শুনক শুনি আছো চমুচমটো আগতে কওক 1 নম্বৰতে মাইনাছ ৰ'ব মাথা গৰম হচ্ছে মোৰ প্ৰেছাৰ উঠছে নাকি প্ৰেছাৰ উঠা নাই তোমাৰ এই শুনি মাথা গৰম হচ্ছে অলপ মই মাতিম মই অলপ মন্ত্ৰ মাতিম কিয় আপোনালোকক মাতিছিলো মই মেকৰিটো সেই কি হৈছে সুধবা আৰু কিবা কালি বকছে তখন পেট লৈ আছোন যা তখন পেট লৈ আছোন তকৰেদি কি কৰিব কৰিম লাগিবা মন্ত্ৰ মাতিম মই মন্ত্ৰ মাতি কেম হতে বা পাপা ভাগান চিৰি হয় পেট এই তকন পেটে দি মাৰা কি কৰিম